আহি আজি আপোনালোকৰ মাজত উপস্থিত হৈ অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019ৰ অধীনত এই বিদ্যালয়ৰ প্ৰাংগণত আমি এখন বাটৰ নাটক প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। সেয়ে সকলো ছাত্ৰ ছাত্ৰীকে অকণমান সময়ৰ বাবে এই বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ আমাৰ এই নাটকখন উপভোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নমস্কাৰ। অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019 এই আইনখনৰ অধীনত 20টাতকৈ অধিক সেৱা আপোনালোকে অতি কম সময়ৰ ভিতৰত সহজভাৱে লাভ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ অঞ্চলত থকা গাঁও পঞ্চায়ত, পৌৰ নিগম, ৰাজচক্ৰৰ কাৰ্যালয় PFC চেণ্টাৰসমূহ স্থাপন কৰা হৈছে। অৰ্থাৎ ৰাজহুৱা সুবিধা কেন্দ্ৰসমূহ আপোনালোকৰ সুবিধাৰ অৰ্থে স্থাপন কৰা হৈছে। সেয়েহে আজি আপোনালোকক অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019ত সন্নিৱিষ্ট হৈ থকা সকলোবোৰ কথা অৱগত কৰিবলৈ আপোনালোকৰ এই বিদ্যালয় প্ৰাংগণত আমি এখন বাটৰ নাটক প্ৰদৰ্শন কৰিবলৈ লৈছোঁ। গতিকে অকণমান সময়ৰ বাবে আপোনালোক ওচৰ চাপি আহি অকণমান মৌন হৈ ৰৈ আমাৰ এই নাটকখন উপভোগ কৰি আপোনালোক উপকৃত হোৱাৰ লগতে আমাকো উৎসাহিত কৰিব বুলি আমি আশা কৰিছোঁ। গতিকে আহক, পলম নকৰি আপোনালোকে আমাৰ এই নাটকখন উপভোগ কৰক। নহ'ব এনেকৈ নহ'ব। কিমান বাৰু এই বুঢ়া মানুহটো খোজকাঢ়ি অফিচলৈ গৈ থাকিম। মাটিৰ কামখিনি কৰিম বুলি যাওঁ, সদায় উভতাই পঠিয়াই দিয়ে। নহ'ব আৰু এনেকৈ। কি গৰম পৰিছে। কি হ'ল? কেনেনো ভেনামাখি নিচিনা মুখেৰে ভেনভেনাই আছ? মানে তোৰ কামটো আজিও নহ'ল। আজিও কামটো নহ'ল, বুজিছ? এই কিমাননো কামটো পকৰে দৌৰি ফুৰিম বাৰু মই। সেই আছা, মই তোক সেই আগতে কোৱা নাছিল নে? এই যে চৰকাৰী অফিচ কাছাৰীবিলাক আছে, এইবিলাকে যদি আমাৰ নিচিনা সাধাৰণ মানুহবোৰৰ কামেই নকৰে, কাৰ কাম কৰিব তই কচোন? গতিকে মই তোক কৈছোঁ, তই মোৰ মতে কাম কৰ। তোৰ কাম এসপ্তাহত উলিয়াই দিয়া দায়িত্ব মোৰ। তোৰ মতে কামটো মই কেনেকৈ কৰোঁ হে? জীৱনত আজিলৈকে কাকো অন্যায় কৰি নাপালোঁ। সৰুৰে পৰা গান্ধীজীৰ নীতি আদৰ্শসমূহৰ পাছে মই আগবাঢ়ি গৈ আছোঁ। তেনেদৰে ল'ৰা ছোৱালীকেইটাকো ডাঙৰ দীঘল কৰিছোঁ। এতিয়া বাৰু জীৱনৰ বিয়লি বেলাত কেনেদৰে মই সেই আদৰ্শবোৰ আওকাণ কৰোঁ কচোন? কামতে আহিছিলোঁ। মানে তুমি নিজৰ ৰাস্তাত যোৱা। একো কাম নাই তোমাৰ ইয়াত। মই মাটিৰ কামত আহিছোঁ। মাটিৰ কামত মানে সদায় অফিচলৈ গৈ থাকোঁ, কিন্তু কামটো নহয় মানে। মোৰ এই বুঢ়া বাপু দিনৰ মাটি অকণমান পিতাই আমাৰ দুটাকে ভাগ কৰি গৈছে, মানে মোৰ সৰু ভাইটিটোৰ লগত। মানে সদায় গৈ থাকোঁ, কামটো নহয়। বুঢ়া মানুহ ঘৰত এটাই, বাকী পূবাৰীহঁত থাকে চহৰত। কামটো নহৈছেগৈ আৰু। তই কিন্তু বৰ আচৰিত মানুহ আকৌ দেই। তই কিন্তু সঁচাকৈ বৰ আচৰিত মানুহ। চাই এই কোনো চিন্তা পা যেনেবা ছোৱালীজনী আহি সুধিলে বুলিয়ে তই সেই গোটেই কথাবোৰ এফালৰ পৰা গাই দিব লাগেনে বাৰু? আৰু চা, তই ভাবিছ তোৰ কিবা ভাল কৰিব, যদিহে তোৰ কিবা বেয়া কৰি থৈ যায় তেতিয়া বেয়া কৰিব পাৰে। মই তোক কৈছোঁ, তই চা, এইবিলাক বাহিৰা মানুহৰ কথা তই ধান্দা নিদিবি। তই মোৰ মতে কাম কৰ। মাত্ৰ 15 দিনৰ ভিতৰত মই তোক কাম কৰি দিম। তোৰ কামটো কৰিবলৈ কিমান পইচা দিব লাগিব? কাগজখন দে প্ৰথমে, পইচা পিছত। এখন ল। চাচোন চা, ভালে আছে। দাইটি থাকোঁতে তোৰ মাটি টুকুৰা মানে আছে। টুকুৰা আছে। এই পিছে হেৰি লেঠা অকণমানো আছে। লেঠা আছে নি? লেঠা অকণমান আছে। তই হেৰি কৰ, মই যে কৈছিলোঁ তোক 15টো, সেইটো সাজু কৰি ৰাখ, তোৰ কাম হৈ যাব। 15 টকা এইটো ল। 15 টকাত ক'ত কি পাবি? গোটেই দিশৰ মুখখনত তই সুধি চাচোন। 15,000 মোৰেই মাটি, মই 15,000 টকা দি নামজাৰি কৰিব লাগিব। কি সোমাব মুখখন? অযথা 1 টকাও খৰচ কৰিব নালাগে। এতিয়া আমাৰ অসম চৰকাৰে এখন নতুন আইন উলিয়াইছে নহয়। অসম লোকসেৱা অধিকাৰ আইন নামৰ এখন নতুন আইন উলিয়াইছে। এই আইনৰ মতে আপুনি মাটিৰ নামজাৰিকৰণৰ বাবে আবেদন কৰিলে 2 মাহ অৰ্থাৎ 60 দিনৰ ভিতৰতে প্ৰমাণ পত্ৰ লাভ কৰিব। আৰু মাত্ৰ 50 টকা। 50 টকা? সাবৰ বেটি জনাই নাছিলো নহয়। দাদি এইবোৰ তোক এনে মিছা কথা কৈছে। 50 টকাত কোনোবাই মাটি কাম কৰিব পাৰে নেকি?
খুৰাদেউ এতিয়া অকল মাটিৰ নামজাৰিয়ে নহয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন সেৱা এই যেনে ধৰক আপোনাৰ স্থাৱৰ সম্পত্তি বিষয়ক নথিপত্ৰৰ পঞ্জীয়ন কৰা এক চনাপত্তাৰ ম্যাদীকৰণ কৰা মাটি বাৰীৰ কাগজ পত্ৰৰ কামসমূহ এতিয়া আমাৰ ৰাইজে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে লাভ কৰিব আৰু একেবাৰে কম খৰচতে এইবোৰ জনাই নাছিলো নহয় টিভি ৰেডিঅ' কাগজে পত্ৰই এইসমূহ বিজ্ঞাপন অহৰহ দি আছে আমাৰ ৰাইজসকলেহে মন কাণ দিয়া নাই দাইটি ছাৰ মই তোক আকৌ কৈছো কিন্তু এইবোৰ টিভি বাতৰি কাকতত এইবোৰ দেখাই থকা কথা সঁচা কথা নহয় তহঁতি বুজা মানুহটো পূৰ্বক বনাব বিচাৰিছে একেবাৰে সঁচা কথা নহয় এইবোৰ দেখাই থাকিব টিভি বাতৰি কাকতত আপুনি মনে মনে থাককচোন দালাল কৰবাৰ দালাল ধৰিলে কোন ফালৰ পৰা দালাল দেখালে লাগে চবে দেখি আছে কেনেকে সোনকালে হ'ব কাম মোৰ কথা শুনক খুৰাদেউ এতিয়া আপুনি মাটিৰ নামজাৰিকৰণৰ বাবে আবেদন কৰিলে 2 মাহ অৰ্থাৎ 60 দিনৰ ভিতৰতে প্ৰমাণ পত্ৰ লাভ কৰাটো নিয়ম তাৰ কাৰণে আপুনি কি কৰিব লাগিব গম পায়নে কি কৰিব লাগিব তাৰ কাৰণে আপুনি আসল জমাবন্দীৰ নথিপত্ৰসমূহ খাজানা ৰচিদৰ প্ৰতিলিপিখন আবেদনখনৰ সৈতে একেলগে গাঁঠি এই কামৰ দায়িত্বত থকা মনোনীত বিষয়াগৰাকীৰ অফিচত জমা দিলেই হ'ল আৰু তাৰ পাছতো 60 দিনৰ ভিতৰত যদি আপোনাৰ কামটো হৈ নুঠে তেনেহলে আপুনি উপায়ুক্তৰ কাৰ্যালয়ত গৈ পেলাই এই বিষয়ে অভিযোগ দিব পাৰিব আৰু তাৰ পাছতো 30 দিনৰ ভিতৰত যদি আপোনাৰ কামটো হৈ নুঠে তেনেহলে আপুনি অসম লোকসেৱা অধিকাৰ আয়োগৰ ওচৰত গৈ পেলাই পুনৰ অভিযোগ দিব পাৰিব আৰু আপোনাৰ আপিল অধিকাৰী গৰাকীৰ গাফিলতিৰ বাবে যদি কামটো পিছ পৰি আছিল তেনেহলে তেওঁৰ ওপৰতো জৰিমনা বিহাৰ ব্যৱস্থা আছে আপুনি মনে মনে থাককচোন খুৰাদেউ মই আহিছিলো মোৰ ভণ্টিজনী লাৰ্ণাৰ লাইচেন্সখন বনাবলৈ আগতে গাড়ীৰ কাগজ পত্ৰৰ কামসমূহ লাৰ্ণাৰ লাইচেন্স ডুপ্লিকেট ৰেজিষ্ট্ৰেচন কৰা এইবিলাক আমি দ্বিতীয় অফিচতহে কৰিছিলো এতিয়া আৰু আপুনি তালৈ যাব নালাগে এতিয়া আমাৰ গাঁও পঞ্চায়ত পৌৰ নিগম ৰাজচক্ৰৰ কাৰ্যালয়ত আমাৰ ৰাইজৰ বাবে PFC চেণ্টাৰ মুকলি কৰিছে PFC মানে পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰ ৰাজহুৱা সুবিধা কেন্দ্ৰ আপুনি তাত গৈ আবেদন কৰিব পাৰিব আৰু এইসমূহ সেৱা একেলগে অনলাইন যোগে পাবৰ বাবে এটা ৱেব পৰ্টেলো খুলি দিছে কি পৰ্টেল ৱেব পৰ্টেল www.sewahetu.assam.gov.in আপুনি ঘৰতে বহি মোবাইলতে সকলো কাম কৰিব পাৰিব আপুনি এই বয়সত আৰু ৰ'দত ঘূৰি ফুৰিব নালাগে নহয় আৰু এই দালালক পইচাও দিব নালাগে বৰ মুখখন চকা হে আপোনাৰ দালাল হয়ে আকৌ লাজ পায় তই ভাল নাচাও কিয় খুৰাদেউ চক আপোনালোকৰ গৌৰীসাগৰ উন্নয়ন খণ্ডতে PFC চেণ্টাৰ আছে আপুনি তালৈ গ'লে এই বাইদেৱে যে ক'লে আপোনাক নামজাৰি জমাবন্দী 1 চনীয়া ম্যাদী 20টাতকৈ অধিক সেৱাৰ বাবে আবেদন কৰিব পাৰিব আপুনি এইটো বয়সত মিছাতে এইটো ৰ'দত এই চৰকাৰী অফিচে ঘূৰি ফুৰিব নালাগে আৰু চবতকৈ ডাঙৰ কথাটো হ'ল এতিয়া চৰকাৰী সেৱা লাভ কৰিবলৈ এই দালালবোৰ পইচাও দিব নালাগে এতিয়া এই দালালবোৰ দিন আৰু উকলিল আৰু শুনক খুৰাদেউ আপুনি যদি ভাবে এই সেৱাৰ বাবে আবেদন মই ঘৰতে বহি কৰোঁ তেনেহ'লে বাইদেৱে যে ক'লে www.sewahetu.assam.gov.in এই ৱেব পৰ্টেলৰ জৰিয়তে আপুনি ঘৰতে বহি কৰিব পাৰিব আমাৰ নাতিটো হতুৱা কৰাই ল'ব পাৰিম আৰু আপোনাৰ নিচিনা 80 লাখৰ অধিক লোকে আবেদন কৰিছে সেইকাৰণে সময়মতে আপুনি কামখিনি কৰি আহক আৰু আপুনি যদি অসম লোকসেৱা অধিকাৰ আইনৰ সন্দৰ্ভত অধিক জানিবলৈ ইচ্ছা কৰে তেনেহ'লে এটা হেল্পলাইন নাম্বাৰো দিছে মানে ফোন নাম্বাৰটো হ'ল 1800345354 সেই নাম্বাৰত খুৰাদেউ ফোন কৰিব সকলো তথ্য সুন্দৰভাৱে বুজাই দিব মই আজি অফিচলৈ যাম এতিয়া বুজি পালে তেনেহ'লে গৌৰীসাগৰ উন্নয়ন খণ্ডলৈ আপুনি যাব এই সকলোবোৰ সেৱাৰ বাবে আবেদন কৰিব পাৰিব আজি কৰিম মিছাতে আৰু ঘূৰি ফুৰিব নালাগে তেনেহ'লে খুৰাদেউ আমি এতিয়া অকল নিজে সজাগ হ'লে নহ'ব আমি সকলোকে সজাগ কৰিব লাগিব তেনেহ'লে আমি সকলোৱে একেলগতে ক'ব লাগিব যে আপোনাৰ অধিকাৰ আপোনাৰ প্ৰাপ্য আপোনাৰ অধিকাৰ আপোনাৰ প্ৰাপ্য ধন্যবাদ ভাল ন মনে কোৱা নাই ভাল ন খেলালে যে আমি ইয়ালৈকে নিলে এবাৰ ল'ৰা ছোৱালীখিনিৰ লগতো চিনাকি হ'ব আৰু আপোনালোকৰ লগত চিনাকি হ'ব লগত আমাৰ সু গায়ক মনোজ বৰা লগত আছে এই সকলোকে মই অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু নৰেন্দ্ৰকো মানে যথেষ্ট অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অঞ্চলটোত আহি এনে সজাগতামূলক এনেকুৱা এখন নাটক প্ৰদৰ্শন কৰাৰ বাবে ধন্যবাদ